হয় হয় তাৰমানে ৰাতিপুৱা আমি খবৰ পাওঁ যে এইটো পানী ফুটাত এই তাৰমানে কেতিয়াবা ট্ৰেক্টৰো সোমায় বা মানুহবিলাকে এনেকৈ খনন কৰি থাকে বুলি খবৰ পাইছোঁ। আমি আহিলোঁ স্পটত দেখা পাওঁ যে এটা মেচিন আছে আৰু এটা স্ক্ৰিনিং আছে। এইটো ধৰক আগতে ইউজ কৰিছিলে, কিন্তু এতিয়া বৰ্তমান যিহেতু আমাৰ সেউজ ন্যায়াধীকৰণৰ পৰা এইটো গোটেই মানে ডিষ্ট্ৰিক্টতে এইটো বন্ধ কৰা হৈছে, গতিকে আমি আহি পেলাই আজি মেচিন এটা ইয়াতে পালোঁ। গতিকে মেচিনটো আমি চিজ কৰি লৈ যাম আৰু ইয়াৰ ওচৰৰ মানুহখিনিকো বা আমি জনাব বিচাৰোঁ যে বৰ্তমান খনন কাৰ্য যিহেতু গোটেই ডিষ্ট্ৰিক্টতে বন্ধ আছে, গতিকে এই ধৰণৰ বেআইনী কাম বৰ্তমান কৰিব নালাগে। যেতিয়া খুলিব DC অৰ্ডাৰ দিব তেতিয়া তাৰপিছতহে তাৰমানে এইটো কাম কৰিব পাৰিব। বন বিভাগ কি পদক্ষেপ আছে কুলচি নদীত কৰিবৰ কাৰণে তাৰমানে আমি এতিয়া পাৰ্মিট এৰিয়াবিলাক আমি কিছুমান এৰিয়াত বন্ধ কৰি দিম। বন্ধ কৰি দি পেলাই যিবিলাক তাৰমানে ঢকে খান্দা হৈছে সেইবিলাক জেগাত আমি যাতে আৰু যাতে ভৱিষ্যতে পাৰ্মিট বা মহল এৰিয়া কৰিব নোৱাৰে সেইটো আমি ব্যৱস্থা ল'ম। মানে খান্দে নাখান্দা নহয়, ইহঁতে মনে মনেও খান্দে কিছুমানে। এইটো যিখিনি পাৰোঁ আমি ইলিগেল বস্তুখিনি আমি ধৰোঁ। আমি ৰিচেণ্টলি 4খন আমি ইয়াত ট্ৰাক ডাম্পাৰ 4খন আমি ৰিচেণ্টলি চিজ কৰিছোঁ। যোৱাকালিও এখন আমি ডাম্পাৰ চিজ কৰিছোঁ। গতিকে আমাৰ বেআইনী কামৰ প্ৰতি আমাৰ লক্ষ্য সদায় থাকিব আৰু আমি এনেকুৱা ধৰণৰ কামবিলাক কৰি যাম। আৰু যিয়ে হওক আমি যিটো আমি মেচিনটো পালোঁ এতিয়া মেচিনটো আমি লৈ যাম চিজ কৰি। অকল মেচিনটো লৈ পেলাই আপোনালোকে ক্ষান্ত থাকিবনে নে আমি ভৱিষ্যতেও এইটো এৰিয়াত কণ্টিনিউ ডিউটি মাৰি পেট্ৰলিং কৰি থাকিম, যাতে ভৱিষ্যতে যদি আৰু এনেকুৱা খান্দে আমি এইটো তেতিয়াহ'লে একশ্যনটো অলপ বেছি হ'ব। জাগাৰ নামটো কি? এইটো পানীবুটা বুলি কয়, কলসী নদীৰ ওপৰত। কলসী নদীৰ ওপৰত।